चलिए शुरू करते हैं। हाय আজি ভাবিছোঁ ৰাতিপুৱা সাজটোৰ বাবে ঢেকীয়া শাক দুডালমান বিচাৰি যাওঁ, পাওঁনে নাপাওঁ গৈ চাওঁ। দেখিছেনে এইটো এটা এজোপ নাই, ঢেকীয়া শাকটো পাবলৈ নাই, তথাপিও বিচাৰি বিচাৰি এডাল দুডালকৈ তুলি আছোঁ। ইয়াতে মানে ঢেকীয়া শাক পায়, বিচাৰি আহিছোঁ। এজনমানৰ দুডালমান পালে হৈ যাব। দেখিছেনে গাইছ, এয়াল ঢেকীয়া শাক বিচাৰি আহিছোঁ অকণমান। গাইছ এইফালে আৰু আগত এইফালে আছে মানে বহুত জংঘল, সেইফালে যাবলৈ ভয় লাগিছে। आपको भेज तेरे बस की बात। আৰু ঢেকীয়া শাক আছে মানে। আপোনালোকে যদি কচু ঢেকীয়া তেনেকৈ একেলগে খাই পাইছে জনাবচোন কমেণ্টত, কেনেকৈ লাগে খাই। মইতো খাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম খাই চাম কচু ঢেকীয়া। ইমান ধুনীয়াকৈ আছে ঢেকীয়া শাক, জংঘল কিন্তু বহুত জংঘল। যাব পাৰিলে ভালে আছিলে, কি হয় চাওঁ। মানে ঢেকীয়া শাক ছিঙিব গৈছিলোঁ, ঢেকীয়া ইমান নাপালোঁ, কেইডালমান পালোঁ ঢেকীয়া মানে ইমানে। সেইটো কাৰণে ভাবিলোঁ কচুকো লৈ লওঁ। আজি মানে কচু আৰু ঢেকীয়া একেলগে বনাই খাম। কেনেকুৱা লাগে, কি লাগে খাই চাম আজি। দেখিছেনে কচু তেনেকৈ লম্বা দি দিছোঁ, আৰু এইফালে ঢেকীয়া শাক এনেকৈ দিছোঁ, চব লম্বা বনাওঁ, চাওঁ কেনেকৈ হয়। ফাইনেলি গাইছ, আমাৰ কচু ঢেকীয়া চব্জি হৈ গ'ল। এতিয়া চাওক না, কচু লম্বা দিছিলোঁ, এতিয়া চাওক কেনেকৈ গুলগুলীয়াকৈ সিজি গৈছে। চাওক ইমান ধুনীয়া গ্ৰীণ চব্জি, তাজা কৈছে, লোকেল। পূৰা ধোঁৱা ওলাই আছে একদম, এতিয়া মানে পূৰা দিম আৰু। গাইছ ইয়াৰ ৰাতিপুৱা সাজটো খাবলৈ লৈছোঁ। এইফালে কচু ঢেকীয়া বনাইছিলোঁ যে, আৰু এইফালে আছে ভাজি আলু আৰু বেঙেনা। মাছ আকৌ এটা मजा आया।